হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল টকাৰ অভাৱত প্ৰীতমক হেৰুৱাব লগা হ'লে কি হ'ব বুলি ভাবি ধৃতিয়ে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। এতিয়া বাৰু ধৃতি আৰু প্ৰীতমৰ পৰিয়ালৰ মানুহখিনিয়ে মিলি প্ৰীতমক সুস্থ কৰি তুলিয়াবলৈ বাহিৰলৈ লৈ যাব পাৰিবনে বাৰু, সেয়া আপোনালোকে জানিব পাৰিব অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজি সৌৰভে নিজৰ ভায়েকক সুস্থ কৰি তুলিবলৈ লগৰ বন্ধু এজনলৈ ফোন কৰি অলপ টকা ধাৰলৈ বিচাৰিব। ইফালে ধৃতিৰ দেউতাকে ধৃতিৰ ফটোখনত এডাল মালা আঁৰি থয় আৰু তেতিয়া মাকক কয় যে মৰা মানুহক শ্ৰদ্ধাঞ্জলি দিবলৈ মই এই মালাডাল আঁৰি থৈছোঁ। আৰু এই কথাবিলাক শুনি ধৃতিৰ মাকে মনত বহুত দুখ পাব আৰু আজি হঠাৎ ধৃতি ঘৰৰ পৰা নোহোৱা হৈ যাব। আৰু তেতিয়া প্ৰীতমৰ মাকে ধৃতি ক'ত গ'ল বুলি বহুত বেছি চিন্তাত পৰিব। এতিয়া বাৰু ধৃতি সঁচাকৈ ক'লৈ গৈছে আপোনালোকে বাৰু কি ভাবে মোক কমেণ্ট ছেকশ্যনত জনাবচোন। ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈও এনেধৰণৰ আপডেটসমূহ পাই থাকিব বিচাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। থেংক ইউ।